আমি আজি আহিছোঁ ধুবুৰী ফুলবাৰী ব্ৰিজৰ তলত আৰু এয়া আমাৰ বন্ধুসকল আৰু এগৰাকী আছে আমাৰ অতিথি বৃন্দ। মই বেংগলৰ পৰা আহিছোঁ। মই এতিয়া ব্ৰিজ দেখিছোঁ, মোৰ ভাল লাগিছে, বহুত ভাল লাগিছে। হ্যাঁ, ফুলবাৰী ব্ৰিজ এতিয়া অহা নাই। হ্যাঁ, আজি ফাৰ্ষ্ট টাইম আহিছোঁ মই, বহুত ভাল লাগিছে ব্ৰিজটো। ভাল লাগিছে না? ইয়াৰ পিছত আহিম কমপ্লিট হৈ যায়। ব্ৰিজটো কমপ্লিট হ'লে তাতে মই ৱেষ্ট বেংগলৰ পৰা কোচবিহাৰৰ পৰা মই শ্বিলং যাম। আগন্তুক দিনত দৰ্শকসকলৰ কাৰণে কিমান উপকাৰ হ'ব এই ব্ৰিজটো হ'লে? বিশাল উপকার হবে। এখান থেকে মেঘালয় যাওয়ার জন্য একদম শর্ট টাইম, 2 থেকে 2.5 ঘন্টার মধ্যে পৌঁছে যাবে। ধুবরীবাসী না শুধু, আমাদের ওয়েস্ট বেঙ্গল কুচবিহার তুফানগঞ্জ থেকেও আমরা নর্থ ইস্ট জয়েন হয়ে যাবে। অল্প সময়ে নর্থ ইস্টের সঙ্গে যোগাযোগ হবে এবং আমরা খুব অল্প সময়ের মধ্যে ওখানে পৌঁছাতে পারবো। আমরা এই ব্রিজটা হতে আমরা সবাই খুশি এবং খুব আনন্দিত। চাই আছে পিছপিনে কাম চলি আছে, ব্ৰিজৰ কাম ইতিমধ্যে বহুখিনি আগবাঢ়িছে। মোটামুটি 2027-28 মানত ক্লিয়াৰ হ'ব লাগে আৰু ব্ৰিজখনৰ দৈৰ্ঘ্য হৈছে টোটেল 19 কিলোমিটাৰ চামথিং, প্ৰায় 20 কিলোমিটাৰ ধৰিব। ধুবুৰী ফুলবাৰী দলং হৈছে উত্তৰ পূব ভাৰতৰ অসম আৰু মেঘালয়ৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণধীন এখন দলং। ধুবুৰী ফুলবাৰী দলংখন 2026-27 চনৰ ভিতৰত সমাপ্ত কৰাৰ পৰিকল্পনা কৰা হৈছে। এই নদীৰ ওপৰত ভাৰতৰ দীৰ্ঘতম দলং আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় 19 কিলোমিটাৰতকৈ বেছি। বাংলাদেশ সীমান্তৰ নিচেই ওচৰত অৱস্থিত এই নিৰ্মাণধীন দলংখন অসমৰ ধুবুৰীৰ সৈতে মেঘালয়ৰ ফুলবাৰীৰ লগত সংযুক্ত কৰিব। এই দলঙৰ কাম জাপান আন্তৰ্জাতিক সহযোগিতা সংস্থাৰ দ্বাৰা অৰ্থায়ন কৰা হৈছে আৰু এইটো NSIDCL-ৰ দ্বাৰা কাৰ্যকৰ কৰা হ'ব। এইখন ভাৰতৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত প্ৰস্তাৱিত 6খন দলঙৰ